নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ দবা খেলৰ 10টা প্ৰশ্ন উত্তৰ। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, কোনখন দেশত দবা খেলৰ উৎপত্তি হৈছিল? উত্তৰটো হৈছে ভাৰত। 2 নম্বৰ প্ৰশ্ন, দবা খেলৰ প্ৰথমজন গ্ৰেণ্ড মাষ্টাৰ কোন? উত্তৰটো হৈছে প্ৰবীণ থিপছে। 3 নম্বৰ প্ৰশ্ন, দবা খেল কিমানজন খেলুৱৈয়ে খেলিব পাৰে? উত্তৰটো হৈছে 2জন। 4 নম্বৰ প্ৰশ্ন, আটাইতকৈ বেছি গতিশীল দবাৰ গুটি কোনটো? উত্তৰটো হৈছে মন্ত্ৰী। 5 নম্বৰ প্ৰশ্ন, এখন দবা বৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে? উত্তৰটো হৈছে 64টা। 6 নম্বৰ প্ৰশ্ন, এছিয়াৰ প্ৰথমগৰাকী বিশ্ব দবা চেম্পিয়ন জনৰ নাম কি? উত্তৰটো হৈছে প্ৰবীণ থিপছে। 7 নম্বৰ প্ৰশ্ন, কোনজন দবা খেলুৱৈক মৰ্যাদাপূৰ্ণ দবা অস্কাৰ বঁটা 9 বাৰ পৰ্যন্ত প্ৰদান কৰা হৈছিল? উত্তৰটো হৈছে এনাটলি কাৰ্পভ। 8 নম্বৰ প্ৰশ্ন, দবা খেলৰ আৰম্ভণি কৰা খেলুৱৈজনে কি ৰঙৰ গুটিৰে খেল আৰম্ভ কৰে? উত্তৰটো হৈছে বগা ৰঙৰ। 9 নম্বৰ প্ৰশ্ন, দবা খেলৰ সৰ্বোচ্চ সংস্থাটোৰ নাম কি? উত্তৰটো হৈছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডি এক্সেছ। 10 নম্বৰ প্ৰশ্ন, ৱাক অফাৰৰ দ্বাৰা বিশ্ব দবা চেম্পিয়ন হোৱা একমাত্ৰ খেলুৱৈগৰাকীৰ নাম কি? উত্তৰটো হৈছে এনাটলি কাৰ্পভ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বহুতো নজনা কথা জানিলে। তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এই চেনেলৰ ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।